Hey guys, স্বাগতম টু জুবিন ব্লগছ আৰু আজি জুবিন ব্লগছ নহয়, আজি আছে মোৰ লগত জাকিৰ ব্লগছ আৰু ইয়াৰ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা আৰম্ভ কৰক। হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল জাকিৰ ব্লগছৰ সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকৰ খবৰ ভাল, মোৰো ভাল। মানে আপোনালোকেতো জানেই যে মই গুৱাহাটী আহিছোঁ মানে চাইকেল লৈ, মানে গুৱাহাটী আহিছোঁ। তাৰপিছত মানে ভাবিলোঁ শুৱালকুছিটো এৰি থৈ আহিছোঁ। তাৰপিছত মই গৈ আছোঁ মানে আজি শুৱালকুছি, মানে জুবিন দাদাক লগ কৰাৰ কাৰণে। মানে কি ক'ম, মানে জুবিন দাদাক লগ কৰিম বুলি মই ভবা নাছিলোঁ। মানে হঠাতে মানে আইডিয়া আহি গ'ল যে শুৱালকুছিটো ইয়াতে গৈ গুৱাহাটীৰ ওচৰতেই, ভাবিলোঁ যে জুবিন দাক লগ কৰি আহোঁ। মানে জুবিন দাক কল কৰিছিলোঁ যে দাদা মই আপোনাক লগ কৰিম, কয় তেনেহ'লে আহি যোৱা, মই বংশৰ তিনিআলিত আছোঁ, মানে খেৰি হ'বলৈ আহিব। মানে এতিয়া মানে গৈ আছোঁ, মানে মোৰ ইমান আনন্দ লাগি আছে যে ইমান ডাঙৰ ইউটিউবাৰক মই লগ কৰিবলৈ যাম। মানে মই কি ক'ম, মানে জুবিন দাৰ ভিডিঅ' চাওক কিমান ভাল ৰাস্তা, চাওক কিমান ভাল ৰাস্তা, বহুত ভাল লাগি আছে এই ৰাস্তাখন চাই। মানে মোৰ এতিয়ালৈকে কি ক'ম, মানে বহুত আনন্দ লাগি আছে। মানে জুবিন দাদাক লগ কৰিবলৈ যাম। জুবিন ব্লগছ ইউটিউবত, যোনে জুবিন ব্লগছক চিনি নাপায় ইউটিউবত মাৰি চাবা, জুবিন ব্লগছ বুলি আছে, হ'ব। মানে কি ইমান আনন্দ লাগিছে মই নিজেও ক'ব নোৱাৰোঁ। মানে জুবিন দাদাক ফাইনেলি লগ কৰিবলৈ গৈ আছোঁ মই বংশৰ তিনিআলিত। তেনেহ'লে ভিডিঅ'টো আপোনালোকে ভালদৰে চাই থাকক। মানে আপোনালোকে ক'ব যে ছানগ্লাছ লগাইছে লেবেলৰ কাৰণে নহয়, বুজি পাইছে? মানে পূৰা ৰ'দ, মানে সূৰ্যৰ পোহৰটো মানে চকুত আহি পৰে, সেইকাৰণে মানে ছানগ্লাছটো লগাইছোঁ, বুজি পাইছে? লেবেল বুলি নক'ব। তেনেহ'লে বলক জুবিন দাক লগ কৰিবলৈ যাওঁ, ডাইৰেক্ট জুবিন দাদাৰ ওচৰত যাই কিনে লগ পাওঁ নাকি। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। হে দোস্ত চাওক, যে সন্মুখত জুবিন দাদা থিয় হৈ আছে মোৰ কাৰণে, চাওক এই হৈছে জুবিন দাদা। হে দোস্ত, মানে জুবিন দাদা মানে এতিয়া দুটা ঠাণ্ডা কিনিব, মানে মই বহুত দূৰৰ পৰা আহিছোঁ চাইকেল লৈ, বহুত ভাগৰ লাগি আছে, সেইকাৰণে মানে জুবিন দাদা এতিয়া দুটা ঠাণ্ডা কিনি আছে। চাওক জুবিন দাদাৰ হাতত মানে দুটা ঠাণ্ডা আহি গ'ল। এতিয়া মই আৰু জুবিন দাদা খাম আৰু পূৰা খাম, বুজি পাইছে? ষ্টিন খাম দিয়া আৰু তেনেহ'লে চাই থাকক পিছলৈকে নাকি জুবিন দাদা। সেইটো চাওক, এই ষ্টিন খালোঁ, মানে দাদাই খোৱালে আৰু ভাই, আৰু ইয়াক চেলুট দিব লাগিব। আৰু চাইকেল ৰাইড কৰা ইমান বেছি সহজ নহয়, কাৰণ ইও আগে পিছে চাইকেল ৰাইড কৰিছিলে, কৰি মানে ময়ো আগতে কৰিছিলোঁ, কিন্তু মই এতিয়া বাদ দিলোঁ, কিন্তু ই এতিয়াও কৰি আছে। বহুত বেছি ভাল লাগিল, আৰু এনেকৈ কষ্ট কৰিলে সঁচাকৈ ভাল লাগে। সেইটো মানে মই জুবিন দাদাক লগ কৰিবলৈ আহিছোঁ, মানে মোৰ সন্মুখত আছে জুবিন দাদা। আৰু ইয়াক লগ পালোঁ আজি বহুত বেছি ভাল লাগিল। আমিও আগতে চাইকেল চলাইছিলোঁ, কিন্তু এতিয়া চাইকেল চলোৱা কমি গ'ল, আৰু ইও এনেকৈ কষ্ট কৰি আছে, বহুত বেছি কষ্ট হয়। চাওক বেচেৰা ঘামি জামি অৱস্থা নাই। মানে দোস্ত, মানে এতিয়ালৈকে মোৰ বিশ্বাস হোৱা নাই যে মই জুবিন দাৰ ওচৰত আহিছোঁ আৰু জুবিন দাদা মোৰ লগত আছে। ইমান ডাঙৰ মানুহ নহয় মই। হোৱা নাই এতিয়ালৈকে। আৰু এতিয়া ক'ত যাবা তুমি? গুৱাহাটী যাবা, মানে ৰাইড কৰি আছোঁ। তো এতিয়া গুৱাহাটী যাব, আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। বহুত কষ্ট কৰি আছে, বহুত মেহনতি ল'ৰা হয়। ছাবস্ক্ৰাইব কৰিব, যাতে ইও ছাপোৰ্ট পায় আপোনালোকৰ পৰা। থেংক ইউ। এই দোস্ত চাওক, মানে এতিয়া মানে জুবিন দাই মানে মোৰ চাইকেলখন চলাই চাব নাকি দাদা। বহুত দূৰলৈকে গৈছে জুবিন দাই। চাওক দোস্ত, জুবিন দা আহি আছে, ঘূৰি পুনৰ আহি আছে, চাওক। দাদা চাইকেলখন চলাই কেনে লাগিল? চাইকেল মানে ভাই, এখন চাইকেল বুলি ক'ব নোৱাৰি, মই গাড়ী বুলিয়ে ক'ম। এইটোৰ নাম কি জানা নেকি? কি নাম? এইটোৰ নাম হৈছে মই মাৰ্চিডিজ। মাৰ্চিডিজ? হয় বুলি লিখা আছে চোন। হয়, কিন্তু নামটো থৈ দিছোঁ মাৰ্চিডিজ বুলি। মোৰ এখন গেট দিয়া চাইকেল কিনা সপোন এটা আছে বাৰু, কিন্তু মই কিনিম বাৰু, এতিয়া নিকিনো। কিমান লৈছে তোমাৰ এখন? এই 12,000 লৈছিল। ভাল পাম, 15 মানত পাই যাম ভাল চাই। হয় এখন কিনিম ৰ'বা। হয়। ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, চেনেলটো, ভিডিঅ'টো নহয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে ভাল ভিডিঅ' পাই থাকে। আৰু ইমান কষ্ট কৰে চাইকেল চলাই, মোৰ এখানি চলাওঁতে ভাগৰ লাগি গ'ল। আৰু চলাই বৰপেটালৈকে যাব, এতিয়া গুৱাহাটী যাব, তাৰ পৰা বৰপেটা। চেলুট ভাই, আৰু খোৱা ভালকৈ কৰবা চাইকেল। অ'কে।